শেহতীয়াকৈ তামিলনাডুৰ নীলগিৰি পাহাৰত সংঘটিত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ ফলত আমাৰ মাজৰ পৰা অকালতে হেৰাই গ'ল দেশমাতৃৰ এজন সুযোগ্য সন্তান তথা দেশৰ মুখ্য সেনাধ্যক্ষ বিপিন ৰাৱাট। এই বীৰ নায়কগৰাকীৰ আকস্মিক মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ দেশ। ৰাষ্ট্ৰীয় মৰ্যাদাৰে প্ৰয়াত মহানায়কগৰাকীৰ নশ্বৰ দেশ শুক্ৰবাৰে দিল্লীত শেষকৃত্য সম্পন্ন কৰা হ'ল যদিও দেশৰ বিভিন্ন স্থানত এতিয়া বিভিন্ন ব্যতিক্ৰমী পন্থাৰে বহুজনে তেওঁক জনাইছে শেষ বিদায় তথা অন্তিম শ্ৰদ্ধাঞ্জলি। নগাঁও জিলাৰ পুৰণি গুদামৰ পাৰ্থপ্ৰতিম বৰুৱা নামৰ এজন ভাস্কৰ্য শিল্পীয়েও ব্যতিক্ৰমী ধৰণেৰে মহানায়কগৰাকীলৈ আগবঢ়ালে অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি। শিল্পীগৰাকীয়ে এটা নিশাৰ ভিতৰত কেঁচা মাটিৰে নিৰ্মাণ কৰি উলিয়ালে প্ৰয়াত বিপিন ৰাৱাটৰ এটি প্ৰতিকৃচিহ্ন। ভাৰতৰ মানচিত্ৰৰ আকাৰৰ ওপৰত বিপিন ৰাৱাটৰ মুখাবয়ব সাজি শিল্পীগৰাকীয়ে এগছি বন্তি প্ৰজ্বলন কৰাৰ লগতে কণমানি জীয়ৰীৰ সৈতে একাজলি পুষ্পাঞ্জলি অৰ্পণ কৰি মহানায়কগৰাকীক সুঁৱৰি প্ৰকাশ কৰিলে শোক। ইফালে প্ৰতিকৃচিহ্নটিৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ জৰিয়তে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক অৰ্পণ কৰাৰ চেষ্টা কৰিব বুলি জানিবলৈ দিয়ে ভাস্কৰ্য শিল্পী পাৰ্থপ্ৰতিম বৰুৱাই। এক অপূৰণীয় ক্ষতি দেশৰ এগৰাকী সৰ্বাধিনায়ক ইতিমধ্যে এটা দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰিলে। কি ক'ব এজন ভাস্কৰ্য শিল্পী হিচাপে? হয়, শিল্পকৰ্মী হিচাপে মই নিজৰ হৃদয়ৰ নিভৃত কোণৰ পৰা সেই সকললৈ মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে ভাৰত মাতৃৰ সুযোগ্য সন্তান বিগত 43 বছৰ ধৰি ভাৰত মাতৃৰ সেৱাৰ বাবে জীৱন উৎসৰ্গা কৰি আমাৰ মাজৰ পৰা বিদায় লোৱা বিপিন ৰাৱাটদেৱৰ মই প্ৰতিকৃতি যোৱাকালি নিৰ্মাণ কৰিছোঁ এটা ৰাতিৰ ভিতৰতে। সেয়া মোৰ হৃদয়ৰ নিভৃত কোণৰ তেখেতৰ প্ৰতি থকা আন্তৰিক শ্ৰদ্ধাঞ্জলি। দেশ মাতৃৰ যেতিয়াই সংকট হয় তেতিয়াই মই পুলৱামা এটেকৰ সময়তো মই নিজৰ হৃদয়ৰ পৰা সৃষ্টি কৰিছিলোঁ এক প্ৰতিমূৰ্তি, আপোনাক সবে জানে। আৰু আশা ৰাখিছোঁ এনেকৈ কাম কৰি যাম। আৰু আমি শিল্পকৰ্মী, আমি বন্দুক ধৰিব নোৱাৰোঁ, কিন্তু আমি আমাৰ শিল্পকৰ্মৰ যোগেদি আমি শ্ৰদ্ধাঞ্জলি জনাব পাৰোঁ, প্ৰতিবাদ কৰিব পাৰোঁ। আশা ৰাখিম ভাৰত চৰকাৰে এনে বিষয়ত অতি সূক্ষ্মভাৱে যেন চৰ্চা কৰে, কি হয় ঘটনাৰ সবিশেষ তদন্ত দিছে ভাৰত চৰকাৰ আৰু কি আছে, আৰু যাত্ৰাৰ সময়ত যাতে তেনেকুৱা আৰু দুৰ্ঘটনা নহয়। ভাৰত মাতৃৰ সেই সুযোগ্য সন্তান যেনেদৰে আমাৰ মাজৰ পৰা হেৰাই গৈছে তেনেদৰে আৰু যাতে হেৰাবলগীয়া নহয়, তাৰ বাবে ভাৰত চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰক, তাকে আহ্বান জনাইছোঁ। কিহেৰে বনাইছে? কিমান দিন? মই মাটি টেৰাকোটা বুলি কয় আমাৰ মৃৎশিল্পৰে মই নিৰ্মাণ কৰিছোঁ। প্ৰায় 6 ঘণ্টামান লাগিছে। যোৱাকালি ৰাতি মই খোৱা নাছিলোঁ, মই যোৱা গোটেই নিশাটো বনাইছোঁ। নামটো কি? ঘৰ ক'ত? মোৰ পাৰ্থপ্ৰতিম বৰুৱা। বিগত 21 বছৰে মই মৃৎশিল্পৰ লগত জড়িত। মোৰ পুৰণি গুদামত ঘৰ। শ্ৰদ্ধাঞ্জলি জনাইছে? হয় হয়, মই মোৰ হৃদয়ৰ নিভৃত কোণৰ পৰা মৃৎশিল্পৰে মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। কাৰণ মূৰ্তিভাগ ক'ত থ'বগৈ? মই এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই। মই প্ৰতিৰক্ষা মন্ত্ৰীক দিম বুলি ভাবিছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ যোগেদি, যদিহে মাননীয় অসমৰ মুখ্যমন্ত্ৰীয়ে মোক সহযোগিতা আগবঢ়ায়।